নমস্কাৰ পুনৰবাৰ আপোনালোক সকলোকে মোৰ চেনেল বিং ফেশনেবল উইথ হিৰালৈ স্বাগতম জনাইছো। আকৌ এটি চাদৰ মেখেলা কালেকশ্যন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছো, মানে শ্বেয়াৰ কৰিব বিচাৰিছো। ই মই আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম বুৱা হাতে বুৱা মানে ঘৰুৱা হালত বুৱা চাদৰ মেখেলা কালেকশ্যন। ভিডিঅ'টো শেষলৈকে চাব আৰু যিসকল প্ৰথমবাৰ মোৰ চেনেললৈ আহিছে তেওঁলোকে মোৰ আগৰ ভিডিঅ'বোৰ এবাৰ চাব আৰু যদি ভাল লাগে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিব। লগতে মোক কমেন্ট বক্সত নিশ্চয় জনাবলৈ নাপাহৰিব। তেনেহলে বেছি পলম নকৰি আহক ভিডিঅ'টোলৈ আগবাঢ়ো। প্ৰথম চাদৰ মেখেলাযোৰ দেখুৱাইছো, এইযোৰ ব্লেক কালাৰত আছে আৰু ইয়াত বহু কেইটা ৰঙৰ বুটা আছে, ৰঙা, সেউজীয়া, হালধীয়া। আৰু ইয়াত যে ব্লেক কালাৰটো আছে, এই ব্লেক কালাৰটো বহুত বেছি ডাৰ্ক নহয়, অকণমান লাইট হয় আৰু কাপোৰযোৰ অকণমান গৰমো লাগে গৰমত পিন্ধিবৰ কাৰণে, কিন্তু ভাল লাগিছে ডিজাইনটোৰ কাৰণে। কাপোৰযোৰ পিন্ধিবলৈ খুব বেছি ধুনীয়া লাগে পিন্ধাৰ পিছত, আপোনালোকে হয়তো ফটো দেখিব পাৰিছে। আৰু এইখন আছিলে মেখেলা, তাৰ পাছত চাদৰখন দেখুৱাইছো। চাদৰখনতো সেম মানে বুটা কেইটাৰ ডিজাইন সেমে হয়, বেলেগ একো বুটা নাই, মাত্ৰ ডিজাইনটো অলপ বেলেগ বেলেগকে দিয়া আছে বুটা কেইটা। আৰু দুই সাইডে পটি আছে সৰু সৰুকে, এটা এটা বুটাৰে মানে পটি আছে। আৰু আঁচল দুটা সেম হয় আৰু মাজত পথালিকৈ এটা লাইন হিচাপত তেনেকে বুটা কেইটা দিয়া আছে, ৰঙা, হালধীয়া আৰু সেউজীয়া। বাকি কাপোৰযোৰ বিশেষ একো নাই, চিম্পলে হয়, বেলেগ একো ডিজাইন নাই বুটা কেইটাৰ বাদে। ওভাৰঅল কাপোৰযোৰ বহুত বেছি ভাল লাগে, মই দুবাৰমান পিন্ধিছোঁ কাপোৰযোৰ, পিন্ধিলে খুব ধুনীয়া। আপোনালোকৰ কেনেকুৱা লাগিছে নিশ্চয় জনাব কমেণ্টত। আৰু ইয়াৰ আগতেও মই বোৱা কাপোৰৰ চাদৰ মেখেলা এটা আগবঢ়াইছোঁ কালেকশ্যনৰ, যদি সেই ভিডিঅ'টো চোৱা নাই আপোনালোকে চাব পাৰে, মই আই বাটনত লিংক দি দিম। ছেকেণ্ড কাপোৰযোৰ দেখুৱাইছোঁ, এইযোৰ ব্লু কালাৰত আৰু ইয়াত পিংক কালাৰ, হোৱাইট কালাৰ আৰু গুণাৰে ফুল কৰা আছে মানে বুটা কেইটা। এইযোৰো ঘৰৰ শালত বোৱা হয়, ইয়াৰ আগতে দেখুৱাযোৰো ঘৰুৱা শালত বোৱাই। আৰু ইয়াত ডিজাইন কেইটাও এনেকুৱা চিম্পল, অকণমান ডাঙৰ ডাঙৰকৈ দিয়া আছে বুটা কেইটা। বাকী মেখেলা, এখন মেখেলা হয়, মেখেলাখনৰ তলফালৰ ডিজাইনটো অকণমান বেলেগ। আৰু এইকেইটা যে গল্ডেন কালাৰৰ, সেইকেইটা অনলি গুণাৰ ফুল হয়, সেইকেইটা মানে বুটা কেইটা। বাকী গোটেই মেখেলাখনৰ ডিজাইনটো এনেকুৱা, দেখিবলৈ এনেকুৱা লাগে। কেনেকুৱা লাগিছে নিশ্চয় জনাব। কাপোৰটো মানে অকণমান পাতল হয়, ভাল লাগে। আৰু এইখন চাদৰ হয়, চাদৰখনৰ আঁচল দুটা সেম হয় আৰু পটিত যিটো ডিজাইন আছে এইটো আঁচলৰ চাৰিওফালেও দিয়া আছে, মানে পটিৰ ডিজাইনটো অকণমান বেলেগ। মাজত গোটেই চাদৰখনৰ মাজতে সৰু সৰু বুটা আছে, যিকেইটা কালাৰৰ ডাঙৰ বুটা আছে সেম কালাৰতে সৰু সৰু বুটা গোটেই চাদৰখনৰ মাজত আছে। আৰু এই কাপোৰযোৰ কেনেকুৱা লাগিছে নিশ্চয় জনাব। এইযোৰো হাতে বোৱাই হয়। নেক্সট দেখুৱাব বিচাৰিছোঁ, এইযোৰ অৰেঞ্জ কালাৰত আছে। ইয়াত ফটোত অকণমান লাইট দেখা হৈছে, কিন্তু অকণমান ডাৰ্ক কালাৰৰ হয় অৰেঞ্জটো। এযোৰো খুব চিম্পল হয়, এখন মেখেলা ষ্টাৰ ডিজাইনত মানে বুটাকেইটা বচা আছে। আৰু এইবিলাক ডিজাইনৰ নাম কি কয় মই ঠিক ক'ব নোৱাৰিম, বা নাজানো যিহেতু সেইকাৰণে ক'ব নোৱাৰিম। আৰু এইযোৰো ঘৰুৱা শালত বোৱাই হয়, এখন মেখেলা। আৰু বিশেষকৈ ঘৰৰ শালত বোৱা মেখেলাবিলাকৰ পুতলটো মানে প্ৰস্থটো অকণমান কম থাকে, ঠিক তেনেকুৱাই এখন চাদৰ হয়। আৰু চাদৰখনৰ আঁচল দুটা সেম হয় আৰু পটি আছে, পটিটোৰ বাদে গোটেই গাটোত একো বেলেগ তেনেকুৱা ডিজাইন ফুল নাই, গোটেই উকা হয় চাদৰখন, অনলি আঁচল কেইটাত আছে। বাকী কাপোৰযোৰ কেনেকুৱা লাগিছে, এই চিম্পল কাপোৰ হ'লেও মানে ভাল লাগে। কেনেকুৱা লাগিছে নিশ্চয় জনাব কমেণ্টত। নেক্সট কাপোৰযোৰ দেখুৱাইছোঁ, এইযোৰ মোৰ খুব বেছি ফেভৰেট হয়, মই 3-4 বাৰমান পিন্ধিছোঁ কাপোৰযোৰ। কাপোৰযোৰ কমফৰ্টেবল হয় গৰমত পিন্ধিবলৈ, কটনৰ হয়। আৰু ইয়াত সৰু সৰু বুটা আছে, ব্লেক, গ্ৰীণ আৰু য়েল্লো কালাৰত, একদম সৰু সৰু বুটা, আৰু পিন্ধিবলৈ খুব ধুনীয়া আৰাম লাগে কাপোৰযোৰ। এইখন মেখেলা হয়, এইখনো ঘৰুৱা শালত বোৱাই হয়, পিন্ধিবলৈ যিহেতু কমফৰ্টেবল বোৱা কাপোৰবিলাক সেইকাৰণে ভাল লাগে।
আৰু এইখন চাদৰ হয় চাদৰখনৰ আচল দুটা সেম হয় যিখন মেখেলাত দেখুৱালো ডিজাইনটো সেমে হয় আচলত ডিজাইনটো আৰু ইয়াত কোনো ধৰণৰ পটি লগোৱা নাই পটি বোৱাই নাছিলে লগত এক্সট্ৰাকে গতিকে বাকি চাদৰখনৰ মাজৰখিনি একদম উকা হয় অনলি আচল দুটাত ফুল আছে আৰু চাদৰখন মানে দেখিবলৈ ৰিহাৰ নিচিনা লাগে মাজত একদম খালি যে হলো কাপোৰযোৰ খুব ধুনীয়া লাগে কমফৰ্টেবল হয় গৰমতো পিন্ধিব পাৰি নেক্সট কাপোৰ দেখুৱাইছো এইযোৰ ব্লু কালাৰত আছে আৰু এইযোৰ চিলোৱা হোৱা নাই যেটো নতুনকে বোৱা আৰু ইয়াতো ব্ল্যাক ইয়েলো অৰেঞ্জ তেনেকুৱা ফুল আছে আৰু মাজে মাজে গুণাৰ ফুল আছে গোটেই মেখেলাখনতো আছে আৰু চাদৰখনতো আছে আৰু এখন মেখেলাখন চিলোৱা হোৱা নাই গতিকে পিন্ধাও নাই কিন্তু চাদৰখন এক্সট্ৰাকে লোৱা হৈছে বাৰু আৰু এখন চাদৰ সাইড পাৰি আছে আৰু আচলত তেনেকুৱা ডিজাইন আছে ব্ল্যাক কালাৰৰ বুটাকেইটা কি বেছি মৰম লগা নহয় জানো আৰু গোটেই চাদৰখনৰ মাজত এই ইয়েলো যে দেখাইছে হেতু গুণাৰ ফুল হয় আৰু ব্ল্যাক কালাৰ সৰু সৰু বুটা পছা আছে খুব ধুনীয়া সুতাৰ কাপোৰ গৰমত পিন্ধিবলৈ খুব কমফৰ্টেবল কাপোৰ আৰু ভাল লাগে ৰেগুলাৰ পিন্ধিবলৈ ৰেগুলাৰ ইউজ কৰিবৰ কাৰণে খুব ধুনীয়া হয় এই চাদৰ মেখেলাযোৰ এযোৰ ঘৰুৱা হালতে বোৱা নেক্সট কাপোৰযোৰ দেখুৱাইছো এইযোৰ অৰেঞ্জ কালাৰত আছে এইযোৰ ঘৰুৱা হালত মানে আমাৰ ঘৰত বোৱা নহয় এই কাপোৰযোৰ মাৰ্কেটৰ পৰা লোৱা হয় মানে অফলাইন লোৱা কাপোৰযোৰ খুব ধুনীয়া লাগে আচলটো এনেকুৱা হয় চাদৰখনৰ আৰু মাজৰখিনি একদম উকা অনলি আচল দুটাত ফুল আছে আৰু সাইড পাৰি আছে এটো ডাৰ্ক ব্ৰাউন কালাৰৰ সাইড পাৰি আছে চাদৰখন ইমানেই আৰু মেখেলাখন অকনমান হেভি হয় মেখেলাখনৰ যেটো চাদৰ আচলত ডিজাইন আছিল সেম আছে আৰু কিন্তু মেখেলাখনৰ মাজতো সৰু সৰুকে কিছুমান বুটা আছে গ্ৰীন কালাৰ ইয়েলো আৰু পাৰ্পল কালাৰত আছে বাকি কাপোৰযোৰটো খুব ধুনীয়াই হয় পিন্ধিবৰ কাৰণে অকনমান ডাঠ হয় কাপোৰটো বাকি ঠিকে আছে আজি পাৰ্টত দেখুৱাবলগীয়া চাদৰ মেখেলা কালেকচন ভিডিওটো কেনেকুৱা পালে নিশ্চয় কমেন্ট বক্সত জনাব আৰু মেখেলাবোৰৰ ইয়াৰ মাজৰ কিছুমান মই ড্ৰেপিং ভিডিও আপলোড কৰো শৰ্ট আপোনালোকে চাবলৈ নাপাহৰিব লগতে মই ইনষ্টাগ্ৰামতো আপলোড কৰো যদি আপোনালোকে চাব বিচাৰে চাব পাৰে মোৰ ইনষ্টাগ্ৰামৰ লিংক ডেসক্ৰিপচন বক্সত প্ৰভাইড কৰা থাকিব আপোনালোকে চাব পাৰিব তথাপিতো মই ইউজাৰ নেমটো কৈ দিছো হিৰামনি04 বুলি আছে আপোনালোকে ইনষ্টাগ্ৰামত পাই যাব আজিৰ এই ভিডিওটো যি সকলে শেষলৈকে চালে ধৈৰ্যৰে তেওঁলোক সকলোকে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ